আত্মসন্মান নথকা ঠাইত কোনো সম্পৰ্কই বেছিদিন জীয়াই থাকিব নোৱাৰে। সম্পৰ্ক যিয়েই নহওক কিয়, প্ৰেম, বন্ধুত্ব যদি আত্মসন্মান নষ্ট হৈ আছে, তেনেহ'লে সম্পৰ্ক ত্যাগ কৰক। স্বাৰ্থ আৰু অৰ্থ দুয়োটা একেই। এই দুটাৰ এটাও যদি আপোনাৰ ওচৰত নাথাকে, তেন্তে কোনেও আপোনাৰ লগত নাথাকে। ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য থাকে। কাৰণ ভাল লগা সোনকালে শেষ হৈ যায়, কিন্তু কাৰোবাক মনৰ পৰা ভাল পালে সেয়া কেতিয়াও শেষ নহয়। মনৰ পৰা সেইজনক মুচি দিয়া সহজ, যাক তুমি কেতিয়াও ভাল পোৱা নাছিলা, কিন্তু সঁচা মনৰ পৰা ভাল পোৱাজনক কেতিয়াও মুচি দিয়া সম্ভৱ নহয়। মানুহে তেতিয়াই আপোনাক অৱহেলা কৰা আৰম্ভ কৰিব, যেতিয়া তাৰ ওচৰত আপোনাৰ প্ৰয়োজন বা স্বাৰ্থ শেষ হৈ যাব। যাৰ মন সুন্দৰ হয়, তেওঁৰ মুখৰ কথাও সুন্দৰ হয়, তেওঁৰ ব্যৱহাৰো সুন্দৰ হয়। কিন্তু যাৰ মন সুন্দৰ নহয়, তেওঁৰ মুখৰ কথা, ব্যৱহাৰ একোৱেই সুন্দৰ নহয়। প্ৰথম চিনাকিত মানুহে যিমান ভাল ব্যৱহাৰ কৰে, যিমান গুৰুত্ব দিয়ে, যিমান সন্মান কৰে, সেই ভাল ব্যৱহাৰ, সেই গুৰুত্ব আৰু সেই সন্মান যদি আজীৱন একে থাকিলে হয়, তেন্তে পৃথিৱীৰ কোনো সম্পৰ্কৰ বিচ্ছেদ নহ'লহেঁতেন। অপেক্ষা কৰাৰ প্ৰতিটো মুহূৰ্ত বহুত কষ্টদায়ক। যিজনে কৰিব পাৰে তেওঁহে ভালকৈ বুজি পায় অপেক্ষা কৰা কিমান কষ্টৰ কাম।